বন্ধু বান্ধৱীসকল, ইয়াৰ মাজতে এজন চিনি পোৱা আপোনালোকৰ সকলোৰে পৰিচিত মানুহ এজন আছে। কোন হয়নো আপোনালোকে ভালদৰে ভিডিঅ'টো চাওকচোন। ঘৰৰ যদি কোনোবা মৃত্যু হৈ যায় তেতিয়া তিলনি দিনা একদম উশাহ নোপোৱাকৈ কাম কৰিবলগীয়া হয়। পানীয়ে মচিবলগীয়াকেইটা মচিলোঁ আৰু মাটিয়ে মচিবলগীয়াকেইটাও মচি আছোঁ। ঘৰ দুৱাৰ মচি কাপোৰ কানি ধোৱা মেলা, বাহিৰত উলিয়াই পানী ছটিয়া এইবিলাক কৰি ধুনীয়াকৈ বগা সাজযোৰ পিন্ধি ল'লোঁ। পিন্ধি পেলাই স্কুটি লৈ গৈ আছোঁ। এতিয়া আমি ক'লৈ গৈছোঁ আপোনালোকক দেখাই আছোঁ। এয়া দেখিছে ৰমেন তামুলী অভিনেতা যে আপোনালোকে নিশ্চয় চিনি পায়। হ'লেও ডাঙৰ মানুহবিলাকে চিনি নাপাব পাৰে, কিন্তু সৰু মানুহবিলাকে নিশ্চয় চিনি পায় ৰমেন তামুলী। সিহঁতৰ ঘৰত আজি তিলনি আছে। তেওঁ মাতৃ ঢুকালে আৰু তিলনিলৈ আমি আহিছোঁ মানে আমি একেটা পৰিয়ালৰ হয়। সেইটো কাৰণে এনেকৈ মই নাম কাঢ়িব নালাগে। তেওঁ মোৰ বৰজনা হয়, কিন্তু উপায় নাই, নামটো কাঢ়ি দিলেহে আপোনালোকে চিনি পাব ন। সেইটো কাৰণে মই ধুনীয়াকৈ নামটো কাঢ়ি দিছোঁ। এইজন দেখিছেনে, অভিনেতা ৰমেন তামুলী। জুম কৰি আপোনালোকক অকণমান দেখাই দিছোঁ। কোনে কোনে চিনি পায় কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। শান্তি পানী খোৱাৰ পিছত ঘৰলৈ গুচি আহিলোঁ। ঘৰত আহি পেলাই চিধা ভাত বনালোঁ, কাৰণ আমি বুট আলু বিস্কুট এইবিলাক কিবাকিবিহে খাই আছিলোঁ না। সেইটো কাৰণে গৰমকৈ ভাত কেইটামান বনাই আলু পিটিকা দি খালোঁ। খাই পেলাই আকৌ মোৰ নিজৰ ডিউটিত ওলালোঁ। মোৰ নিজৰ ডিউটি আপোনালোকে নিশ্চয় গম পায় যিসকলে মোৰ ভিডিঅ' চায়। তাৰপিছত আপোনালোকক শেষত এটা কথাই জনাই থওঁ যে ৰমেন তামুলী মাতৃ আত্মাই সদগতি পাবলৈ আপোনালোকে প্ৰাৰ্থনা কৰিব। আজিৰ দিনটোত কি কৰিলোঁ তাকে দেখালোঁ আপোনালোকক। আজিলৈ বাই বাই। নতুন ভিডিঅ'লৈ পুনৰ আহিম।